মাংস খাই খাই তো কি ক'ম আৰু ছোৱালী ওয়েলকাম টু মাই ইউটিউব চেনেল গুণা ভ্লগছ তো আজি আপোনালোকক এটা বেলেগ টাইপৰ জাগা দেখুৱাম ইয়াত চাওক দাদা এতিয়া জাগাটাৰ নামটা কি বন্দাপাৰা তিনিআলি তো আমি ইয়াত বন্দাপাৰা তিনিআলি আহি পালোঁ চিল দিবলৈ যাম তো এতিয়া গাহৰি মাংস 1 কিলো ল'লোঁ তো এতিয়া যাবলৈ ৰেডি তাতে এইটো যাই পাৰ্টি কৰিম মানে গাহৰি মাংসটো আমি আজি পুৰা দি খাম এয়া আমি আহি পালোঁ ফাইনেলি চিল ডুবি ইয়াত চাওক আমি এতিয়া বাইক পাৰ্কিং কৰি দিলোঁ চাওক গাইছ আমি এতিয়া বাইক চাইক পাৰ্কিং কৰি এতিয়া ধুনীয়াকৈ উঠি গৈছোঁ পাহাৰৰ ওপৰলৈ তো আচল মেইন জাগাখন আছে ওপৰত আৰু ইয়াৰ পৰা মোটামুটি প্ৰায় 200 মিটাৰ মান আৰু উঠিব লাগিব 3 2 1 ইয়াত চাওক অ' মাই গড গাহৰি মাংস পুৰা দি আছোঁ ইয়াত আছে খন্দন্দা আৰু ইয়াত ভাই কি নাম আছিল নামটো কৈ দে জ্যোতিৰ মই জয় কৰোঁ ইয়াত গাহৰি মাংস পুৰা দি আছে অ' বাবুদা আৰু দাদা কৈ দে দাদা গাহৰি মাংস পুৰা খাই আছে টেষ্ট কৰি আছে কি নাম আছে নামটা আচ্ছা নিহালদা এয়া মই আছো বম পাথৰৰ ওপৰত আজি গাহৰি মাংস পুৰা দি আছো ফিলিং কি ভাই মই বুজাব নোৱাৰো আপোনালোকক ইয়াত পাথৰৰ ওপৰত আমি গাহৰি মাংস পুৰা দি আছো আৰু ইয়াত কাষত নিজৰা তো আৰু ইয়াৰ আগতে প্ৰায় আমাৰ 3-4 চিলাই আমাৰ পুৰা হৈ গৈছে এয়া চাওক এয়া পাহাৰৰ গুৰিত নিজৰাৰ কাষত এয়া গাহৰি মাংস পুৰা দিয়াৰ ফিলিংছ আজি খোৱাত ল'বলৈ লৈছো ইয়া মজা তো মই এতিয়া গাহৰি মাংস 1 পিচ ট্ৰাই কৰি চাম কেনেকুৱা লাগে তই গাহৰি মাংসবিলাক ভালকৈ পুৰাই দিব নোৱাৰা 1 পিচ ওম নমনাৰায়ণ কৃষ্ণ নামে হৰি বল ইয়া গাহৰি মাংস 1 পিচ মাৰি দিলোঁ তো এতিয়া আমি সকলোৱে খাবলৈ ৰেডি এয়া মাংস ভাই চাওক খুব ভিডিঅ' বনোৱাত ব্যস্ত এয়া চাওক গাইছ আমি অলৰেডি 1 কিলো গাহৰি মাংস দিয়া হৈ গ'ল তো আৰু এতিয়া আমাৰ আৰু এয়া চাওক ভাই আমি সকলোৱে এতিয়া পুৰা খাই আছোঁ প্ৰক এয়া প্ৰক লাভাৰ সকলোৱে প্ৰক লাভাৰ অ' মাই গড oh my god murah bap bom tes kakor ada ya soal sih আছে কি আমার বহুত ধুনীয়া ধুনীয়া ছোৱালী ইয়াত পিছফালে গা ধুই আছে তো ইয়া মাংস খাই খাই তো কি কম আৰু আচলতে কি জানা গাইছ মই গাহৰি নাখাং কিন্তু বন্ধুতৰ লগত ফটোৰ প্ৰতি খোজ মিলাবই লাগিব হয় নহয় গতিকে নিজৰ যিটো খোৱা বস্তু ত্যাগ কৰি আজি বন্ধুৰ লগত সহযোগ কৰি আছো আমি গাহৰি মাংস খাই আছো চিল ডুবি তিনিটামান তো ইয়াত চাওক গাইছ আপোনালোকে নিশ্চয় বতৰটো চাই গম পাইছে বতৰৰ ফিলিংছ বৰ্তমান বৰষুণ ডিং অৱস্থা ছোৱালীৰ মহিমা আৰু বতৰৰ মহিমা ধৰিব নোৱাৰে অলপ আগতে বতৰটো ভাল হৈ আছে এতিয়া একদম অৱস্থা বেয়া একেলগে পুৰা 1/2 কিলো মান ৰহি গেল ইয়াৰ কেঁচা হৈ আছে তেতিয়া পুৰা দিব নাপাব জুই নিমি গেল তো অলৰেডি আমাৰ মেচটো নাই আৰু তো মেচ আমি বেলেগৰ খোজ এতিয়া জুইখিনি জ্বলাইছিলোঁ তো যিখিনি এতিয়া নিমি গেল তো এতিয়া আমাৰ গাহৰি মাংসনি পুৰা সুবিধা নাই আৰু তো এতিয়া গাহৰি মাংসনি আমি পেকিং কৰি আকৌ ঘৰ লৈ যাম তো এয়া বৰষুণ দিওঁ অৱস্থা কৰি আছোঁ আপোনালোকক এতিয়া বৰষুণ দিলে আমাৰ চকুৰ আগতে এয়া বৰষুণ কিনকিনীয়া বৰষুণ দি আছে হয়তো কেমেৰাত আপোনালোকে ধৰিব নোৱাৰিব তো বৰষুণ কিনকিনীয়া বৰষুণ দি আছে আমি গছৰ ওপৰত আছোঁ এইটোৰ কাৰণে বৰষুণ পোৱা নাই মোবাইলত আৰু ময়ো পোৱা নাই মোবাইলতো বৰষুণ তো গাইছ এইটো ৱাটাৰফল হৈছে ৱাটাৰফলখনৰ নাম হৈছে চিলডুবি তো এই চিলডুবিখন হৈছে বন্দাপাৰাৰ পৰা প্ৰায় 25-28 কিলোমিটাৰ মান হ'ব হয়তো ইমান ভালকৈ নাজানো এনে এটা আইডিয়া কৈছোঁ আপোনালোকক বন্দাপাৰাৰ পৰা গুৱাহাটী ফালৰ পৰা আহিলে আপোনালোকে লেফ্ট চাইডে সোমাই লাগিব আৰু যদি গোৱালপাৰা চাইডৰ পৰা আহে গোৱালপাৰা চাইডৰ পৰা আহিলে আপোনালোকে ৰাইট চাইডেদি সোমাই আহিব লাগিব যদি গা ধুই এনেকৈ যাব লগা হ'ব তো পেন চেন অনা নাই কি ক'ম আৰু মানুহে বহুত গা ধুই আছে ইয়াত আৰু মানুহ ইয়াৰ আগতে কম আছিল তো এতিয়া আমাৰ কেইটা বাজে 1:40 হ'ল তো মানুহ বৰ্তমান বজাৰ আগতে মানুহ যদি গুচি গৈছে তো এইখিনি জেগা পুৰা মানুহ একদম পুৰা হুলস্থুল পুৰা ফুল হৈ একদম কুল ফিলিংছ ইয়াত আপোনালোকে ল'বলৈ আহক এইখন হৈছে চিলডুবি অ' মাই গড তো ইয়াত আমি এতিয়া 3জনে আছোঁ আছে বাবুদা বহি আছে আৰু ইয়াত সঞ্জনা আছে ৰিহালদা গা ধুই আহি আছে আৰু আমাৰ লগত আছে ইয়াত জ্যোতিৰ মই জয় কৰোঁ আপোনালোকে হয়তো চালে গম পাব ইউটিউবত তাৰ 1 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে আপোনালোকে নিশ্চয় গম পাব ইউটিউবত চাৰ্চ কৰি চালে জ্যোতিৰ মই জয় কৰোঁ তো আপোনালোকে ইয়াতে আহিব খুব ওপৰৰ পৰা পানী পৰি থাকে ইয়াত চাওক আমাৰ হলটো ৰাখি দিলোঁ খন্দন এবাৰ গা ধুব ডেঞ্জাৰাছ ফিলিং না ইয়াত খন্দন ডাঙৰ গা ধুবলৈ মই ইয়াতে আছোঁ মইতো গা ধোৱা নাই ইয়াত খন্দনদাৰ কাপোৰ পাতি চলা পাতি এইবিলাক লৈ আছোঁ ফিলিংছ কি ঠাণ্ডাৰে ভাই ইয়াত কিনকিনীয়া বৰষুণ পৰি আছে ইয়াৰ মানুহ আৰু আহি আছে এখনো মানুহ অহা শেষ হোৱা নাই ইয়াত বতাহ আজি আছে আৰু ইয়াত চাওক অ' মাই গড নিজৰা পাৰ্টি কৰা এইখিনি এৰি যাব লাগিব তো আৰু ৱাটাৰফলছ মেইন ৱাটাৰফলখন হৈছে এই ওপৰত
আমাৰ অলৰেডি যাবৰ কাৰণে পুৰা আমি সাজু হৈছোঁ বেগত পুৰা মোবাইল চবাইল সোমাই লৈছোঁ হেলমেট চেলমেট লৈ ল'লোঁ ইয়াত বেগ চেগ লৈ আছে ইয়াত উত্তৰ ভাই এনেকুৱাই যাব বোলে ইয়াত চলাটো পিন্ধিব গামছা পিন্ধি এনেকুৱাই যাব তো আমি এতিয়া এইটো পাৰ হৈ যাব লাগিব ইয়াত চাওক মই জোতা পিন্ধি আছোঁ এতিয়া কেনেকৈ যাওঁ এতিয়া অলপ ভয় ভয় ভাব হৈ আছে এতিয়া বম পিষ্টল হৈ আছে তো আপোনালোকে ইয়াতে আহিলে জোতা পিন্ধি নাহিব এতিয়া মই জোতা পিন্ধি ভুল কৰিছোঁ ইয়াত সকলো মোৰ বন্ধুকেইটা চব জোতা পিন্ধি আহিছে ইয়াত বম পিষ্টল ইয়াত এতিয়া লাহে ৰক্ষাটো পাৰ কৰিলোঁ ইয়াত চাওক ইয়াত পাৰ হৈ আহিলোঁ ইয়াত জোতা পিন্ধি আছোঁ মই গাটো নধুলোঁ আৰু ইয়াত জোতা পিন্ধি আছোঁ তো ইয়াত সিন্ধুবীৰ পানী চালোঁ 1 2 3 সাগৰৰ নীলা তুমি যেন চিলা উৰাবলে মন মোৰ বুজি কিয় নোপোৱা তো ফুল এনজয় গাইজ এতিয়া নামি গৈ আছোঁ ইয়াত বৰষুণ পৰি আছে কিনা বৰষুণ ইয়াত মোৰ হাতীত দিছে কি কৰিম আৰু ইয়াত বম পিছল হ'ব ৰাস্তা পানী পৰি যোৱাৰ সময়তে তো আমি এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ যাম নে ইয়াৰ পৰা ওলাই লওঁ তো বৰষুণটো যদি আৰু বেছি গৈ আহে তো আমি ওলাবলৈ অসুবিধা হৈ যাব আমাৰ বাইক আছে আমাৰ মোটামুটি আৰু 20 মিটাৰমান ওপৰত পাহাৰৰ ওপৰত আছে আমাৰ বাইকখন তো কি কৰিম আৰু বহুত গৰম লাগিছে মানে এনেই আমি ডাউনত নামি গৈ আছোঁ এতিয়া আৰু পাহাৰ পৰা নামাৰ সময়তো আৰু আপত উঠি যাব লাগে এনেকুৱা মানে আপ ডাউন এনেকৈ উঠি যাব লাগে আহি বোলো বাইক পাৰ্কিঙত ইয়াত বাইক ষ্টাৰ্ট দিম আৰু আমি আকৌ যাত্ৰা আৰম্ভ কৰিবলৈ ল'ম সন্তনা আমি ইয়াত সন্তনা আৰু মই আছে আৰু নেহেল দা হেলমেট পিন্ধি ল'ব লাগিব হেলমেট পিন্ধি যাব হেলমেট মেইন ভাই হেলমেট লাগিব আহি পালোঁ চিলডুবিৰ পৰা আহি পালোঁ আমি বন্ধাপাৰা কেই কিলোমিটাৰ আছে তো ইয়াৰ বন্ধাপাৰা তিনিআলি আৰু 10 কিলোমিটাৰ পৰা হ'ব বোধহয় তাতেতো পুৰা গাহৰি মাংস দি পুৰা খাই আহিলে অলৰেডি আৰু ইয়াতে ৰখোৱাৰ কাৰণটো হৈছে ইয়াত চাওক ভাই ভিউ চাওক অ' মাই গড মই পগলা হৈ গৈছোঁ ইয়াতে ভিউ দেখি এতিয়া আমি এটা আইচক্ৰীম দোকান আহি পাল ইয়াত খুৰা আহি পাইছে তো এতিয়া আমি আইচক্ৰীম খাবলৈ ৰেডি খুৰা কি কি আছে বাটি আৰু কি আছে অৰেঞ্জ আছে কপি আছে এইটো কিমানকে বাটি কিমানকে বাটি 10 টকা আছে 20 টকা দে বাটি দে একটা হে তো মই ইয়াত বাটি খাম কি কয় ক্ৰীম খাই কি এটা খাবি? নাই নেকি ইয়াত তাকে ভাল চাই আছিলোঁ মই ইয়াত খাই দিলোঁ ও মাই গড ইয়াত হোটেল ভাই ভাই ইয়াত মথুৰা আমি হোটেলৰ পিছফালে কিয় আহিছোঁ ৰে ভৰ্তিবা মাইনাছ কৰিব আহিছোঁ মাইনাছ আমি 5জন মানুহ পাৰ্টি খাই আছোঁ ইয়াত ডাইনিং টেবুল পুৰা ভৰ্তি খানা চাওক না ভাই ইয়াত ভাই ভাই হোটেল ভৰ্তুৰা অ' মাই গড পুৰা টেবুল ভৰ্তি আমাৰ 5জনৰ ভাই কেনেকুৱা লাগিছে খাই মইতো জাষ্ট ট্ৰাই কৰাই নাই এতিয়ালৈকে কম না আমি লোকেল চিকেন অৰ্ডাৰ দিছোঁ তো এতিয়া খাই লওঁ তো আমি ধূপধূৰা ভাত পানী খাই আহিলোঁ এয়া খাই আহি এয়া জ্যোতিৰ্ময় ভাইৰ ঘৰত আহি পালোঁ তো এতিয়া ভাইক বিদায় দিম এতিয়া ইয়াতে এইটো ঘৰ হয় গাহৰি মাংসটো দেখিছে না তাতে আমাৰ উদুকাইছে 7 কিলো মান সঁচা কথা ক'বলৈ গ'লে মানে মই লুভীয়া মানুহ তো গাহৰি মাংস কোৱাৰ লগে লগে মানে মই থাকিব নোৱাৰোঁ মানে য'ত গাহৰি মাংস আছে তাতে থাকি যাম নাই ভাই বাই